হেল্ল' বন্ধুসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই গাড়ী চলাই গৈ আছোঁ। আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সকলোৱে সম্পূৰ্ণকৈ চাব দেই। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ৰাণা, আৰু এবাৰ ভাবিছা? দেউতা, ভাবিবলৈ একো নাই। তাইক এই সংসাৰৰ পৰা উলিয়াই দিয়াটোৱে আমাৰ কাৰণে মংগল হ'ব। তথাপিও ৰাণা, এবাৰ ভাবিছা? নহ'ব। তাইক এইখন ঘৰৰ পৰা উলিয়াই দিয়াটোৱে উচিত হ'ব। ময়ো তাইক বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ, কিন্তু ভ্ৰম ভ্ৰম বুলি কৈ আজি ইমান দিন পাৰ হৈ গ'ল, কিন্তু আজি আৰু তোমাৰ দেউতাক মই যোনটো ঘৰ দিছিলোঁ, এইটো মই ঘূৰাই ল'লোঁ। এতিয়া আকৌ সি চৰকাৰী পূজাটোত থকাগে। এইটো ক'ব লগা কথা নহয়, মই নিজে কৰিম। এতিয়া এইখন ঘৰৰ পৰা ওলাবি নে তোক মই আকৌ আদৰি পঠিয়াব লাগিব? যোৱা বই, ভালদৰে থাকিবা। হাতটো তুমি মোৰ ওপৰত উঠাইছিলা, কিন্তু ৰাণাই এনেকুৱা হয়। প্ৰথমতে তোমাক মই এইখন ঘৰৰ বোৱাৰী কৰিবলৈ মন নাছিল, কিন্তু লাহে লাহে তুমি মোৰ অন্তৰত সোমালা। কিন্তু এতিয়া কিয় তুমি এনেকুৱা হ'লা ৰেণু? যোৱাগে। নে মোৰো চৰণত ধৰিব আহিছা? চৰণত ধৰা কোনো প্ৰয়োজনেই নাই। তোমাৰ নিচিনা অপবিত্ৰ মানুহে মুখ নুচুবা। যোৱা। অপবিত্ৰ? আৰু আঘাত নিদিবা, মই চাওঁগৈ।